ইয়াৰ এটা যিটো প্ৰক্ৰিয়া আছে যে আবেদন কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি ব্যৱহাৰ কৰোঁ। কি থাকি গৈছে বুলি আপোনালোকে যাব যেতিয়া কোকৰাঝাৰত বা অসমীয়া সমষ্টি জেনেৰেল গৈছে পৰ্বতজোৰাত লৈ গৈছে এই ক্ষেত্ৰত কোকৰাঝাৰ হিচাপে আমাৰ সমষ্টিটো বিধানসভাত ৰিজাৰ্ভ আছিলে। এই দুটা সমষ্টি আছিলে কোকৰাঝাৰ পূব আৰু কোকৰাঝাৰ পশ্চিম। এতিয়া কোকৰাঝাৰ হ'ব আৰু এইটো ৰিজাৰ্ভ হ'ব। কোকৰাঝাৰ যিটো পশ্চিম আছিলে ইয়াৰ বেছি অংশ লৈ পেলাই দতমা সমষ্টি গতিকে দতমা সমষ্টিটো কোকৰাঝাৰ আৰু দতমা সমষ্টিটো আৰু তিনিটা যি সমষ্টি আছে সেই সমষ্টিটো আমাৰ মানে জেনেৰেল হ'ব। গোসাইগাঁওটো আগত জেনেৰেল আছিল, এতিয়াও সেইটো জেনেৰেল হ'ব আৰু বাকী দুটা জেনেৰেল হ'ব। মুঠতে 5টাৰ ভিতৰত দুটা এছ টি সমষ্টি ৰিজাৰ্ভ আৰু আমাৰ জেনেৰেল কিন্তু 12টা কিন্তু 15টা আছে, কিন্তু ইয়াত 6টাই এছ টি এন্ট্ৰি কোড আছে। সব এইটো হ'ল ডিলিমিটেশ্যন। ৰিডিলিমিটেশ্যন হ'লে ইয়াৰ কথাটো সুকীয়া হ'ব। গতিকে 2026ত ৰিডিলিমিটেশ্যন হ'ব, গোটেই ভাৰততে হ'ব। MP চিটটো বাঢ়িব, বিধানসভাৰ চিটটো বাঢ়িব, তেতিয়া চিট বাঢ়িলে ৰিজাৰ্ভেশ্যনো বাঢ়িব। এইটো ৰিডিলিমিটেশ্যন হয়, এইটো ডিলিমিটেশ্যন। এইটো মানে এই প্ৰচেছটো ইয়াত মাত্ৰ যে আমাৰ যিটো সমষ্টি এই সমষ্টিবিলাক এটা জিলাৰ ভিতৰত যেনেকৈ আমাৰ চিৰাংটো আছিলে, কোকৰাঝাৰো আছিল, চিৰাঙো আছিল, পূব বিলাচীৰ পৰা কোকৰাঝাৰ আছিল, ভণ্টি আছিল, পশ্চিম বিলাচীৰ পৰা কোকৰাঝাৰ আৰু ভণ্টি আছিল। এইবিলাক নহয়, ডিলিমিটেশ্যনৰ মানে এটা সমষ্টি এটা প্ৰশাসনিক জিলাৰ ভিতৰতে থাকিব লাগে, এই কামটো ইয়াত কৰা হৈছে। গতিকে ইয়াত ৰিজাৰ্ভেশ্যন কিন্তু 2026ত যেতিয়া ৰিডিলিমিটেশ্যন হ'ব তেতিয়া গোটেই ভাৰততে কনষ্টিটিউশ্যন বাঢ়িব, তেতিয়া ৰিজাৰ্ভেশ্যনো বাঢ়িব, বিধানসভাৰ চিট বাঢ়িব, তেতিয়াহ'লে বিধানসভাৰ ৰিজাৰ্ভেশ্যনো বাঢ়িব, 2026ত অপজিশ্যন পাৰ্টিয়ে মানি লোৱা নাই এইটো 2026ৰ ডিলিমিটেশ্যন হ'ব, কিন্তু 2024 ইলেকশ্যন জিকিবৰ কাৰণে বিজেপিটো কৰিলে, কংগ্ৰেছ বা বিভিন্ন পলিটিকেল পাৰ্টি ক'লে কি ক'লে। ডিলিমিটেশ্যন প্ৰচেছটো গোটেই ভাৰতত অলৰেডি হৈ গৈছে। আমাৰ অসমতে হোৱা নাছিল, অসমক লৈ পেলাই 3খন ৰাজ্যত হোৱা নাছিল, বিভিন্ন পৰিস্থিতিৰ কাৰণে অসমত হোৱা নাছিল। এতিয়া সময় আহিছে যে ভাল এটা পৰিৱেশ হ'ল অসমত, গতিকে এতিয়া ডিলিমিটেশ্যনটো হৈ আছে। ইয়াত ৰাজনৈতিক কোনো কথা নহয়, ৰাজনৈতিক হেৰিত ইলেকশ্যন কমিশ্যন নচলে। ইলেকশ্যন কমিশ্যনটো হ'ল অট'নমি এটা থকা এটা সংস্থা, নিজৰ ইচ্ছামতে মানে ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত লয়। ইয়াত কোনো ৰাজনৈতিক হস্তক্ষেপ নাথাকে, কোনোবা এটা ৰাজনৈতিক পাৰ্টিৰ লাভালাভৰ কাৰণে কেতিয়াও ইলেকশ্যন কমিশ্যনে কাম নকৰে। ইলেকশ্যন কমিশ্যনেহে ভাবিছে এতিয়া এই ভাৰতত 3খন ৰাজ্য য'ত হোৱা নাছিল এইটো হ'ব লাগে বুলি কোৱাৰ কাৰণে অসম চৰকাৰে এইটো আদৰণি জনাইছে আৰু ইয়াৰ কাম কাজত অসম চৰকাৰে সহায় সহযোগ কৰিছে আৰু সেইমতে